শ্ৰী শ্ৰী চাঙেনী সত্ৰৰ মহাৰা আয়োজন কৰা দ্বিতীয় দিনাৰ কাৰ্যসূচী আমি মেকআপ কৰিবৰ কাৰণে উপস্থিত হৈছিলোঁগৈ। এয়া আমাৰ মেকআপৰ কাম আৰম্ভ হৈছে। মেকআপ উলিয়াইছে নয়নবিন্দা ভাস্কৰ আছে, এনেকৈ সকলো আছে। দিগন্ত দা আছে, পিংকু, এয়া গোপীসকল আহিছে। কৃষ্ণ বৰুৱাটো আছে, গাছ কিবা চোবাই আছে। তেনেকৈ মোক মাতিছে ৰ'ব দেই। তেখেতৰ ছোৱালীজনী মেকআপ কৰি দিব লাগিব। মই আকৌ কেনেকৈ মেকআপটো নকৰাকৈ সিহঁতকেইটাক লগাওঁ সেইটো ধান্দা মাৰি আছোঁ। সেইজন তাকো মাতি আছোঁ মেকআপ কৰিবলৈ। ৰৈ আছে গোটেইটাকে লগাই দিম এতিয়া মেকআপ। মই চাই থাকিম ভিডিঅ' কৰি কৰি। লাষ্টত কৰিম মই অকল শংখচূড়টো। হৈ গ'ল, মেকআপ কৰি আছে। আছে এজন প্ৰশান্ত দা ওপৰত ঠাণ্ডাত কফি আছে। আমি মেকআপ কৰি আছিলোঁ। জাষ্ট আমাৰ সকলো সৰু আছে। পৰা লাগি আছে, হুলস্থুল হৈ আছে। ঠিক আছে, মাতিছোঁ মেকআপ কৰিবলৈ। লগাই দিলোঁ সেইকেইটাক। মই ফোনত কথা পাতি আছোঁ আৰু এটা ভাইটি এটা আহি আছে। সি আকৌ নাজানে, আকৌ ইয়াক শিকাই আছোঁ দুইটাকে শিকাই আছোঁ। কৰি আছে বহি লৈছে, শিকাটো চাই আছে। এয়া এয়া বৃন্দাবনখন চাবলৈ আহিছোঁ। লাগা চন্দা তেখেতে মহাৰাস কৃষ্ণ অভিনয় কৰিব যে তেখেত সকলো সহযোগতে সুন্দৰ জেগা, সুন্দৰ পৰিৱেশ। এনেকুৱা এটা পৰিৱেশ পাম বুলি ভুলতো ভবা নাছিল। এটি সুন্দৰ পৰিৱেশত সুন্দৰ ৰাস এখনি উপভোগ কৰিব পালোঁ আমি। আপোনালোকে চাওক।